হাই নমস্কাৰ আৰু ৱেলকাম জানাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি ধুনীয়া বতৰটো আৰু আমি যাম এখন ধুনীয়া জেগা চাবলৈ। গতিকে বৰষুণ দি আছে ধুনীয়াকৈ আৰু এতিয়া কমিছে, গতিকে ঠাণ্ডা বতৰ ফুৰি ভাল লাগে যিহেতু গৰম দিন। তো বেছি দেৰি নকৰোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে মই হেলমেট মাৰি পূৰা ফুৰিবলৈ যাবলৈ ৰেডি হৈ গৈছোঁ। আজি বৰষুণৰ বতৰ আছিলে, সেইকাৰণে অফিচ বন্ধ আছিলে, মানে ডিউটি নাছিলে। গতিকে আমি সোনকালে খাই বৈ ওলালোঁ। এইটো হৈছে আমেৰিকান হাউচ। মই সদায় চাওঁ, ঘৰটো ইমান ধুনীয়া লাগে আৰু ইমান ধুনীয়াকৈ মেহনত কৰি মেৰাম বনাই আছে ন ঘৰটো। সঁচাকৈ আমেৰিকান হাউচৰ ফিলিংছ দিয়ে। সদায় মই চাওঁ, ঘৰটো বহুত মৰম লাগে। আৰু এইটো ৰাস্তা মই বিৰাট ভাল পাওঁ এইটো ৰাস্তাৰে গৈ, যিহেতু ৰাস্তাটো চাৰিওফালে একেবাৰে গ্ৰীণি আৰু ইমান ধুনীয়া বতাহ আহি থাকে, মানুহ দুনো কোনো নাই। আৰু আমি যলৈকে যাম সেইটো ৰাস্তা পাই গ'লোঁ, একদম মুখৰা ইয়াতে 1-1.5 কিলোমিটাৰ একদম মানুহ কোনোৱেই নাই, একদম নীৰৱ শৃংখল এইটো জেগা হয় আৰু ধুনীয়া বতাহ বলি আছে, আহি বহুত ভাল লাগিছে। এই শিলবিলাকৰ কাৰণে অলপ অসুবিধা হৈছে বাইকখন নিয়াৰ কাৰণে, আৰু আমি বহুত আগত গৈ আছোঁ। মানে আমি যিখিনি জেগালৈ গৈ আছোঁ তাৰ পৰা গোটেই তোৰা চিটিখন দেখা পায় আৰু আমাৰ ৰুমটো দেখা পাম। আমাৰ ৰুমটো চাম তাৰ পৰা আমি ক'ত আছোঁ। আৰু চাওকচোন, জানো ডাম্পাৰহে আমি চলাই, বাইকখন ডাম্পাৰৰ দৰে মাত ওলাইছে শিলৰ কাৰণে। চাৰিওফালে মেঘ আৰু আমি আছোঁ মেঘৰ মাজত, কিন্তু দেখাহে পোৱা নাই। মেঘ বিচাৰি গৈ আছোঁ, আজি মেঘ বিচাৰি ওলামেই, মানে য'ৰ পৰাই নহওক মেঘ হাতেৰে চুই আহিম, কাৰণ চাৰিওফালে মেঘ, যলৈকে যাওঁ মেঘ, কিন্তু আমি যেতিয়া ওচৰত যাওঁ তেতিয়া মেঘ হৈ যায় নাইকিয়া। তো বলক মেঘ বিচাৰিয়ে যাম আৰু আজি। ইফালে ৰাস্তাত এইটো যে বিল্ডিংটো বনাইছে সেইটো হ'ব মেডিকেল কলেজ আৰু হস্পিটেল। ইয়াতে ষ্টুডেণ্টবিলাক আহিব, বহুত ধুনীয়া ভিউ দে, যিবিলাকে পঢ়িব ন সঁচাই বহুত ভাল লাগিব তেওঁলোকৰ। এটা কথা শুনিছোঁ, ইয়াতে হাতীও খুব ওলাই নাজানো আৰু কেতিয়া কি হয়, বিপদ আহে। আৰু একদমেই নীৰৱ নিশৃংখল জেগা, ইয়াতে ডকাইতো হয়, অপহৰণ হয়, এইবিলাকো হয়। গতিকে আমি বেছি দেৰি নকৰোঁ, জাষ্ট জেগাখিনি চাইছোঁ। একদম বগা যে পৰি আছে, এইবিলাক সকলো মেঘ হয়, সাগৰ যেন লাগি আছে। ওপৰত সেইখন পাহাৰ, মাজতে মেঘ, আকৌ তলত গছ গছনি। এয়া হৈছে মেঘালয়ৰ সৌন্দৰ্য আৰু সেইকাৰণে কয় মেঘালয় বুলি, মানে মেঘৰ আলয়। চাৰিওফালে মেঘ দেখিব। আপোনালোকে যদি পাহাৰীয়া জেগা ভাল পায় তেনেহ'লে মেঘালয়ত আহিব, আপোনালোকৰ বহুত ভাল লাগিব। আৰু মই প্ৰত্যেকটো জেগাই ধুনীয়াকৈ কেমেৰাত আবদ্ধ কৰোঁ, কাৰণ মই বহুত ভাল পাওঁ এইবিলাক। আৰু যেতিয়া ইয়াৰ পৰা যাম বহুত মিছ কৰিম, ভিডিঅ'বিলাক চাই থাকিব লাগিব। সেইকাৰণে মই প্ৰত্যেকটো বস্তু ধুনীয়াকৈ সাঁচি ৰাখিছোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো ৰাস্তা দেখিছেনে কেনেকুৱা ভয় লাগি যায় যদি বেছি বৰষুণ হয়, ইয়াৰ পৰা পিছলি পৰিলে মানে ৰক্ষা নাই। আৰু ইয়াৰ পৰা দেখা পায় আমাৰ ৰুমটো, যে সেই আমি মানে মেঘৰ মাজতে আছোঁ, খালি আমি দেখাই নাপাওঁ মেঘবিলাক, আমি দূৰৰ পৰা দেখা পাওঁ। সেইকাৰণে চাবলৈ আহিলোঁ আমাৰ ৰুমটোনো ক'ত আছে। আমাৰ ৰুমটো ইয়াৰ ৰাস্তাটো শেষ হোৱাৰ পিছতে আছে, মানে আমি মেঘৰ মাজত আছোঁ সদায়, কিন্তু গমহে পোৱা নাই। যেতিয়া দূৰৰ পৰা দেখোঁ তেতিয়াহে গম পায়। আৰু এনেদৰে আমি ওপৰৰ পৰা নামি আহিলোঁ। এতিয়া যাম আমি ঘৰলৈ। তো ৰাস্তাটো চাওক না আপোনালোকে, সঁচাই বহুত বেছি শান্তিপূৰ্ণ জেগা মেঘালয়। আৰু এতিয়া আমি আহিছোঁ এখন ধুনীয়া দলং চাবলৈ। মানে আগতে য'ত গৈছিলোঁ সেইখনতকৈ এখন বেছি ধুনীয়া লাগে, ৰাস্তাৰ পৰা দেখিলোঁ। গতিকে চাই যাওঁ, এখন দলংখন ইমান ধুনীয়াকৈ বনাইছে, হেংগিং ব্ৰিজ হয়, ওলমি থকা দলং, আৰু পূৰা লৰি থাকে দলংখন। মই গৈ দেখুৱাম বাৰু। আৰু ইয়াৰ ভিউটো বহুত ধুনীয়া হয়, ইফালে সিফালে চাৰিওফালে ধুনীয়া পাহাৰ আছে, আৰু তলত নদীটোৰ মাজে মাজে ঘাঁহনি এডোখৰ আছে, বিৰাট ধুনীয়া লাগে। গতিকে আহকচোন চাই যাওঁ। আৰু এইপিনি মানুহ পাৰ হয়,
দলংখন যদি লৰি থাকে মানুহ ধুনীয়াকৈ পাৰ হ'ব পাৰি, পূৰা মজবুত আছে। আৰু এইফালে দেখিছেনে ঘাউণ্ডৰ মাজত ইয়াতে কেইটামান ল'ৰাই কিবা শ্বুটিং কৰি আছে, নাজানো কি শ্বুটিং কৰি আছে, চুলি কাটি আছে মাজত আৰু কেমেৰা কৰি আছে, মানে এনেই চুলি কাটা তেনেকুৱা ভিডিঅ' কৰি আছে। আৰু এইফালে কেইটামান মানে প্ৰেমিক প্ৰেমিকা ল'ৰা ছোৱালী ইয়াতে ভিডিঅ' বনাই আছে, ধুনীয়া ৰীল বনাই আছে মাজত। তো এইখিনি আছিল সুন্দৰ ভিউ, সেইকাৰণে দেখুৱালোঁ আপোনালোকক। বহুত ধুনীয়া ভিউ হয়, এইটো চাই থাকিব মন যায়। আৰু মোৰ মাজতে এবাৰ যাব মন গৈছে, যদিও নাযাওঁ বাৰু, কাৰণ বৰষুণ আহিছে খুব বেয়াকৈ। আমি ঘৰ গৈ পাবগৈ লাগিব সোনকালে। ইয়াতে অলপমান এনে চাইছোঁ আৰু তাৰপিছত আমি ঘৰলৈ যামগৈ। এতিয়া আমি মুখী হ'লোঁ, একদম বেয়াকৈ ক'লাকৈ আহিছে বৰষুণ। ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰোঁ। ভিডিঅ'টি যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু শেষত আহি এইটো আছিলে লাষ্ট, মানে এইটো ব্লগৰ বাৰ্থডে আছিলে, বাৰ্থডে আমি খালোঁ। আৰু নেক্সট ডে মৰ্ণিং ইয়াতে পনীৰ বনাই আছে মোৰ হাজবেণ্ডে ধুনীয়াকৈ। মই নাজানো পনীৰ কোনোদিনে বনাই পোৱা নাই, গতিকে আজি মই পনীৰ খাম বুলি ভাবিছোঁ। তো বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।